হাই বন্ধু বান্ধৱীসকল, মই এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ, গাহৰি মাংসৰ ৰেচিপি। আহকচোন আমি কেনেকৈ গাহৰি মাংস ঘৰতে বনাই খাব পাৰি তাকে আমি অলপ চেষ্টা কৰোঁ। দুটা পেপচিকাম জ্বলা, এটা বিলাহী, দুটা পিঁয়াজ আৰু কটা আলু দুটা কাটি লৈছোঁ সুন্দৰমতে। তাৰপিছত এয়া লৈছোঁ আমি আদা আৰু এয়া লৈছোঁ আমি ধনিয়া। তাৰপিছত এয়া আছে আমাৰ জলকীয়া আৰু এয়া আছে আমাৰ নহৰু। এতিয়া আমি আটাইখিনি ধুনীয়াকৈ কাটি লৈ আটাইখিনি ধুনীয়াকৈ কাটি লওঁ। এতিয়া ধুনীয়াকৈ চব্জিখিনি কাটি ল'লোঁ সুন্দৰভাৱে, আৰু এতিয়া আমি মছলাখিনি লাহেকৈ আমি এতিয়া বটা আৰম্ভ কৰিম। তাৰপিছত আমি ৰেচিপিটো বনাবলৈ সাজু হ'ম। ইয়াতে আমি গাহৰি মাংসখিনি বইল কৰি ইয়াতে ৰাখি দিছোঁ। 2-3 মিনিট সময় কুকাৰত দি হুইচেল দুটা মাৰি পেলাই ধুনীয়াকৈ ইয়াত পানীটো সৰকালৈ কিছু টাইম ৰাখিছোঁ। তাৰপিছত আমি ৰেচিপিটো বনাব আৰম্ভ কৰিম। তাৰপিছত আমি ৰেচিপিটো বনাম। ষ্টাফিংখিনি আমি আটাইখিনি কাটি ল'লোঁ। এয়া হ'ল নহৰু আৰু আদৰ গুড়া, এইটো ধনিয়া, এইটো আলু, এইটো জিৰা, ইয়াত লং, দালচেনি, শুকান জলকীয়া, ইলাইচি, আৰু ইয়াত আছে আমাৰ বিলাহী, পিঁয়াজ, জলকীয়া আৰু পেপচিকাম জ্বলা। এতিয়া আমি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। আমি গেছটো অন কৰি জ্বলাই ল'লোঁ। এতিয়া কেৰাহীটো অকণমান গৰম হ'ব দিছোঁ। তাৰপিছত ইয়াত আমি তেল দিম, আৰু গেছটো আপোনালোকে এটা কাম কৰিব, গেছটো অলপ ল' ফ্লেমত ৰাখিব যাতে কেৰাহীটো তৎক্ষণাতে গৰম হৈ নুঠে, তেনেকুৱা হিচাপত লৈ ল'ব। তাৰপিছত যিহেতু গাহৰি মাংস ইয়াত তেল বেছি নালাগে, তাত তেল থাকে নিজা। ইয়াত আমি কমকৈ তেল দিলোঁ। তেলখিনি আমি কিছু গৰম হ'ব দিছোঁ। গৰম হোৱাৰ পিছত ইয়াত পেষ্ট, জলকীয়া এইখিনি আৰু আলুখিনি দি আমি ভাজি ল'ম। এতিয়া আমাৰ তেলখিনি গৰম হৈ উঠিছে। ইয়াত আমি শুকান জলকীয়া, লং, দালচেনি আমি দি দিলোঁ। ইয়াৰ পিছত আমি দিছোঁ কেঁচা জলকীয়া। তাৰপিছত আমি কাটি থকা পেষ্টখিনি দি দিলোঁ। দি উঠি আমি অকণমান লৰাই থাকিব লাগিব যাতে পেষ্টখিনি গল্ডেন ব্ৰাউন হয়। আৰু মনত ৰাখিব, গেছৰ জুইটো অকণমান ল' ফ্লেমত ৰাখিব। এনেকুৱাকৈ আপোনালোকে 2-3 মিনিটমান ভাজি ল'ব। এতিয়া আমি ইয়াতে কাটি থোৱা আলুখিনি দি দিলোঁ। দি এইটো 2-3 মিনিট এনেকৈ লৰাব। অলপ গেছৰ জুইটো অকণমান বঢ়াই দিব আগতকৈ। 2-3 মিনিটমান লৰাব। অকণমান নিমখ দি দিব যাতে আলুখিনি সিজাত সহজ হয়। অকণমান নিমখ দি দিছোঁ, পিছত আকৌ সোৱাদ অনুসৰি পিছত মিলাই দিলেই হ'ল। এতিয়া আমি গাহৰি মাংসখিনি ইয়াত বহাই দিলোঁ। দি পেলাই এনেকুৱাকৈ 2 মিনিটমান এনেকৈ লৰাই দিলোঁ। এনেকৈ 2-3 মিনিটমান লৰাব যাতে মাংসখিনি ধুনীয়াকৈ ইয়াত থকা তেলখিনি লাগি ধৰে। এতিয়া আমি অলপ টাইমৰ কাৰণে ইয়াত ঢাকনি লগাই দিলোঁ যাতে মাংস আৰু আলুটো ধুনীয়াভাৱে সিজি উঠে। দিলোঁ ঢাকনিটো গুচাই দি অকণমান এনেকৈ লৰচৰ কৰি দিলোঁ যাতে মাংসখিনি তল ওপৰ হয় আৰু সিজাত সুবিধা হয়। এতিয়া নহৰু গুড়িখিনি দি দিলোঁ। তাৰপিছত ইয়াতে জিৰা গুড়ি আছে, জিৰা গুড়ি অকণমান ছিটাই দিলোঁ।
তেতিয়া যাতে মিহলি হয় বস্তুখিনি একেলগে, তেতিয়া খাবলৈ সোৱাদ হ'ব। এনেকুৱাকৈ কম হেমত কম জুইত আপোনালোকে এইটো এনেকুৱা কৰি ল'ব। দেখিছেনে, দেখিবলৈ কি ধুনীয়া হৈছে আৰু কি সুগন্ধি চেণ্ট ওলাই আছে। লৰাই দিলোঁ, দেখিছেনে কি ধুনীয়াকৈ তেল উঠিব ধৰিছে। গাহৰিৰ ভিতৰৰ পৰা মাংসৰ পৰা তেলটো ওলাই আহিছে। পেপচিকাম জ্বলাটো দিবলৈ ওলাইছোঁ আৰু লগতে এই বিলাহী কাটি থোৱা বিলাহী হেনো আমি দি দিলোঁ সুন্দৰভাৱে, যাতে দেখিবলৈ শুৱনি হয়। চাওকচোন দেখিবলৈ কেনেকুৱা হৈছে। এতিয়া আমি এইখিনি অকণমান লৰাই দিলোঁ, লৰাব লাগিব যাতে জ্বালাটো ভাজা যায় অকণ অকণ। দেখিবলৈ শুৱনি হৈছে নাই, কি কয় বন্ধু বান্ধৱীসকল? এই হালধি লৈ দিলোঁ, ইয়াত অকণ আমি হালধি গুড়ি দিছোঁ এতিয়াই। ধনিয়া গুড়া দিছোঁ, ধনিয়া গুড়া অকণ দি দিছোঁ যাতে ইয়াৰ সুগন্ধিটো বহুত দূৰলৈকে যায়, তেনেকুৱাকৈ দিছোঁ। মছলা ব্যৱহাৰ কৰিছোঁ, আমাৰ চেণ্টটো ওলাই মাংসৰ। আগৰ দৰেকৈ আকৌ অলপমান লৰাই দিলোঁ যাতে মছলাখিনি মাংসৰ ভিতৰত সুন্দৰভাৱে সোমাই পৰে, তেতিয়াই খাবলৈ সোৱাদ হ'ব। ঠিক তেনেকুৱাকৈ এনেকুৱাকৈ আপোনালোকে লৰাই দিব সুন্দৰভাৱে, যাতে মাংসখিনিৰ ভিতৰত মছলা আৰু নিমখ আদি সোমাই পৰে। ইচ্ছা অনুযায়ী ইয়াত অলপমান কালাৰ ইউজ কৰিব পাৰে, মানে কাশ্মীৰী লাল যিটো জ্বালা গুড়ি পাউডাৰ আছে সেইটো অকণমান যাতে মাংসটো দেখিবলৈ ধুনীয়া হয় সেইমতে দিব, লাগাতকৈ বেছি নিদিব কাৰণ এইটো পেটৰ কাৰণে ইমান ভাল নহয়। লৰাই দি ঢাকনিখন ইয়াৰ 2 মিনিটমান একে লৰাই দি উঠি আপোনালোকে ঢাকনিখন সুন্দৰভাৱে আকৌ লগাই দিব আগতকৈ। গুচাই মাংসটো চাম কেনেকুৱা হৈছে, বা কি সুন্দৰ সুগন্ধি ওলাইছে দেখিছেনে বন্ধু বান্ধৱীসকল। আমাৰ মাংস সিজি ৰেডি। আমাৰ ৰেচিপি মোটামুটি কমপ্লিট হ'লে ইয়াতে আমি এটা বস্তু দিব লগা আছোঁ, সেইটো দিলে আমাৰ ৰেচিপিটো কমপ্লিটেই হ'ল। বস্তুটো হ'ল ধনিয়া, কাটি থোৱা ধনিয়াখিনি আমি ছটিয়াই দিলোঁ এনেকুৱাকৈ, যাতে দেখিবলৈ ধুনীয়া হয় আৰু হেৰিও হয়। দিছোঁ যাতে ধনিয়াটো অকণমান পাতটো সিজি উঠি ধনিয়াৰ চেণ্টটো বাহিৰ ফুটি আহে আৰু খাবলৈও সোৱাদ হ'ব। গতিকে আশা ৰাখিছোঁ আপোনালোকে বন্ধু বান্ধৱীসকলে যাতে ঘৰত এনেকুৱাকৈ বনাই খাব চেষ্টা কৰে। খাই কেনেকুৱা লাগে আপোনালোকে ক'বচোন। কিন্তু আমাৰতো দেখিবলৈ ধুনীয়া হৈছে আৰু সোৱাদটো ক'বই নালাগে আৰু কিমান সোৱাদ হ'ব, আৰু মানে ইয়াৰ সুগন্ধি কয় যে খাবলৈ বৰ সোৱাদ হৈছে।